কালি দেখো ঈদ তোমাক নতুন কাপোৰ আনি দিয়া নাই এছা মোৰ নতুন কাপোৰ মই তা সকলোকে দেখেও মা কালি ঈদ দেখোন মোৰ নতুন কাপোৰ ক'ত দিম ৰবা মা সপোন বৰ ডাঙৰ আছিল কিন্তু বাস্তৱ বৰ কঠিন বাইদেউ ও বাইদেউ কিয়া বাইদেউ কিবা কাম আছিল নেকি আজি দুদিন হ'ল মোক কোনো কাম কৰিব মাতা নাই এফালে ঈদ আইছি ল'ৰা ছোৱালীকেইটাক নতুন কাপোৰ দিব পৰা নাই কিবা আছে যদি কৰো দিয়ক অৰুণোদয় পালো মাত্ৰ এই পইচা কেইটা মই কাম কৰা মানুহ শেষ কৰবা নৰো ইফালে ই দিছি পইচা কেইটা লাগিব যক মোক নৰো মই কাম নাই ও কিয়া আজিও দেখো যাইকে ইলা কাম চাম কত নাপলা না কি চলিকেইটা হয় কাপোৰৰ কাৰণে লাগি আছে মোৰ লগত মই চেষ্টা কৰি আছোতো মই মোৰ সন্তানৰ কাৰণে কেতিয়াও হাৰ নামানো এইটো লোৱা তোমাৰ কাৰণে আৰু এইটো মিছুৰ কাৰণে থ্যাংক ইউ পাপা মা তোমাৰ পাপাই ধুনীয়া কাপোৰ আনি দিছে ভাল লাগিছে অ তুমিচোন মা এইটো তোমাৰ নতুন কাপোৰ তুমি তো কামো কত পোৱা নাই দূৰৰ কাৰণে কাপোৰ আনিব পইচা ক'ত পালা তুমি সৰু উপহাৰ কিন্তু ডাঙৰ সুখ মই বাপেক মোৰ প্ৰকৃত সুখ সিহঁতৰ হাঁহিত আৰু এটা কথা ঈদ মানে কিন্তু কেৱল নতুন কাপোৰ নহয় ঈদ মানে হৈছে ভালপোৱা ত্যাগ আৰু পৰিয়াল আৰু প্ৰকৃত সুখ টকাত নাথাকে প্ৰকৃত সুখ থাকে এজন দেউতাকৰ হৃদয়ত বুজি পালা হেপী ঈদ মুবাৰক